যদি মই তোমাৰ হওঁ তুমি মানিবানে? তাইৰ মুখেৰে আপুনিৰ ঠাইত এইবাৰ তুমি ওলাই পৰে। নমস্কাৰ। দীঘল চুলিৰ ছোৱালীজনী এটি জীয়া প্ৰেম কাহিনীৰ শেষৰ খণ্ডটি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মই আপোনালোকৰ ময়ূৰী। নয়ন নাথৰ লিখনিৰে এটি সুন্দৰ জীয়া প্ৰেম কাহিনীৰ শেষৰ অংশটি আহকচোন আমি একেলগে শুনো। তুলিকাই অজ্ঞান হৈ হঠাৎ পৰি যোৱাত মই বৰ ভয় খালোঁ। তাইৰ ততালিকে তাইৰ বেগটোৰ পৰা পানীৰ বটলটো উলিয়াই কিছু পানী তাইৰ মূৰত ঢালি দিলোঁ। তুলিকা 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 বুলি বহুবাৰ মাতিলোঁ, কিন্তু তাইৰ মুখৰ পৰা একো সঁহাৰি নাপালোঁ। উপায়হীন হৈ মই তাইক কোনোমতে দাঙি ধৰি পুনৰ বহা ঠাইটুকুৰাত শুৱাই দিলোঁ আৰু তাইৰ মূৰটোত লাহে লাহে মই হাত বোলালোঁ। তাই সম্পূৰ্ণভাৱে অসুস্থ হৈ পৰিছে। আধা ঘণ্টামান সময় এনেকৈয়ে পাৰ হৈ গ'ল আৰু এনেকৈ এটা সময়ত তাইৰ চকুটো মেল খালে। চকু মেলি চালে যদিও তাই শুই থকা দেখি উচপ খাই উঠিল। তাই ততালিকে শুই থকাৰ পৰা উঠি বহিল আৰু তাইৰ সমগ্ৰ শৰীৰটো এবাৰ ভালকৈ চকু ফুৰাই মোক উদ্দেশ্যি ক'লে, নয়ন, তুমি মোক কি কৰিব খুজিছা? মই বিবাহিত হয়। এইবোৰ মৰম ভালপোৱা মই তোমাক দিব নোৱাৰিম, অন্যথা মই মৰি যাম। মোক ইয়াত কেতিয়া খুৱাই দিছিলা? তাইৰ নিজৰ শৰীৰটোক পুনৰ এবাৰ চাই নিজে দুৰ্বল বুলি অনুমান কৰি কৈছে। কি কৰিলা এইবোৰ নয়ন? মই বিচৰা নাছিলোঁ। তুলিকাৰ কথাখিনি শেষ হোৱাৰ কিছু আগতে মই তাইক বেহুচ হৈ পৰি যোৱা কথাখিনি বুজাই কোৱাত তাই মোক বুজি উঠিল। চৰি নয়ন, ভুল বুজি নল'বা প্লিজ। নাই নাই, একো নাই তুলিকা, ইমান টাইম আমি দুয়োচোন কথাহে পাতি আছোঁ। ব'লা ইয়াৰ পৰা ওলাই যাম, বাহিৰত কিবা অলপ খাই ল'ম। তাই এটা হেতা হাঁহিৰে মূৰটো দুপিয়ালে। আমি দুয়ো পাৰ্কৰ পৰা বাহিৰ ওলাই অটো এখনতে উঠি বাইহাটা চাৰিআলিৰ ভাল এখন ৰেষ্টুৰেণ্টত সোমালোঁ। তুলিকা, একচুৱেলি তুমি কি কৰা এতিয়া? মইতো এজনী ছিংগাৰ এণ্ড আৰ্টিষ্ট হয়। সেইটো জানো, আৰু বৰ্তমান মই ব্যক্তিগত কোম্পানী এটাৰ মেনেজাৰ হিচাপে কৰ্মৰত, আৰু কোম্পানীৰ কামত মই প্ৰায়ে মঙলদৈ গুৱাহাটী ঘূৰি থাকিব লগা হয়। সেয়ে তুমি মোক আজি এনেকৈ এইটো ৰূপত দেখিলা। তাৰ বাবে মোক ভুল নুবুজিবা। থেত, একো ভুল নুবুজো তুলিকা। ভুল মানুহৰ জীৱনত হয়ে, আৰু যেতিয়া ভুল ভাগে তেতিয়াহে তাৰ উপলব্ধি কৰিব পাৰে, ঠিক মোৰ দৰে। তাই মোৰ কথাত মিচিকীয়া হাঁহি এটা মাৰি ক'লে, নয়ন, যদি মই তোমাৰ হওঁ তুমি মানিবানে? তাইৰ মুখেৰে আপুনিৰ ঠাইত এইবাৰ তুমিটো ওলাই পৰে, কিন্তু হাঁহিটোত প্ৰেমৰ ভাৱ নেদেখিলে, আৰু ময়ো এটা হাঁহিৰে তাইৰ হাঁহিৰ সম্ভাষণ জনালোঁ। শুনাচোন নয়ন, তুমি যে মোক কল্পনা কৰি সেইদিনা মোৰ বিষয়ে গল্প এটি লিখা বুলি কৈছিলা, এতিয়া মোৰ বিষয়ে ইমানবোৰ কথা জনাৰ পিছত সেই গল্পটো সম্পূৰ্ণকৈ লিখিব পাৰিবানে মোৰ বাবে? তাইৰ গোটেই কথাবোৰ শুনি মই নিজৰ চকুলো ধৰি ৰাখিব নোৱাৰিলোঁ, আৰু মই তাইলৈ চাই কৈ উঠিলোঁ, তুলিকা, তুমি কি বুজিবা? মই যে সঁচাকৈ তোমাৰ এই ধুনীয়া দীঘল চুলিখিনি দেখি তোমাৰ প্ৰেমত পৰিছিলোঁ, কিন্তু এতিয়াহে জানিলোঁ তুমি যে আনৰ।
আৰু বাকীখিনি কোৱাচোন নয়ন। শেষত মোৰ এটাই আশা তুলিকা, তুমি সদায় সুখত থাকা। আৰু তুমি, তাই মোক সুধিলে, তুলিকা, মোৰ প্ৰেম সঁচা আছে, যদিও বা মই তোমাক নাপালোঁ, কিন্তু তোমাৰ বাবে এই গল্পটো মই সম্পূৰ্ণকৈ লিখিব পাৰিম আৰু এদিন তোমালৈ আগবঢ়াম। মোৰ এই গল্পটোৰ মই সেইটো নামেই ৰাখিম, দীঘল চুলিৰ ছোৱালীজনী। মোৰ মুখেৰে কথাখিনি অলপ জোৰকৈ ওলাই পৰাত ৰেষ্টুৰাত থকা সকলোৱে আমালৈ চাই হাঁহিলে। তুলিকাই মুখত এটা হাঁহিৰে পুনৰ কৌঠিল, নয়ন, কম বেছি পৰিমাণে চুলি সকলোৰে থাকে, কিন্তু ভগৱানে মোক চুলিখিনি দীঘল দিলে, মোৰ হৃদয়খন সদায় দুৰ্ভগীয়াই ৰাখিলা। ব'লা যাওঁ। ব'লা ব'লা। ঘড়ীটোলৈ চাই দেখোঁ সম্পূৰ্ণ 5টা বাজি গ'ল। শেষত আমি দুয়ো ৰেষ্টুৰাৰ পৰা ওলাই আহিলোঁ আৰু বাইহাটা চাৰিআলিতে তাইক বাছ এখনত উঠাই দিলোঁ। নয়ন, ভালদৰে থাকিবা তুমি, মাজে মাজে খবৰ ল'বা। তুমিও থাকিবা, নিজৰ ধ্যান ৰাখিবা। বাই। তাই মিচিকীয়া হাঁহি এটা মাৰি গ'ল আৰু মই আল্টা ব্ৰাছখনলৈ চাই ৰ'লোঁ। সম্পূৰ্ণ এমাহ বিৰতিৰ পিছত মোৰ এই ক্ষুদ্ৰ কাহিনীটো তাইলৈ আগবঢ়ালোঁ। তুলিকা মোৰ জীৱনৰ নহ'ল। ইনষ্টাগ্ৰামত লগ পোৱা নিহাৰিকাজনী মোৰ ভণ্টি হৈয়ে ৰ'ল, কিন্তু দীঘল চুলিৰ ছোৱালীজনীৰ এই কাহিনীটো মোৰ আধৰুৱা নহ'ল। শেষত কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল আমাক কমেণ্ট এটা কৰি জনাবচোন। অলক্ষিতে ৰৈ যোৱা ফুল ভ্ৰান্তিবোৰৰ বাবে আমি আপোনালোকৰ ওচৰত দায়ী। শেষত ধন্যবাদেৰে মই আপোনালোকৰ মৰমৰ ময়ূৰী শৰ্মা। নয়ন, যদি মই তোমাৰ হওঁ, তুমি মানিবানে?